That's not fair, no? You're not supposed to behave like that. তুমি এটা বজাত অহাৰ কথা নাছিলে দেৰিকে কেলে আহিছা No, answer the question. What is your problem? কেলে আহিছা তুমি দেৰিকে You don't respect people? You have no punctuality? What kind of behavior is this? Adilda. No, what is Adilda? Excuse me, you can't just say Adilda and just start talking to me. It's not possible. I've seen it. Oh my God. এয়া আপোনালোকৰ কাৰণে আদিল হুছেইন এনেকুৱা এজন স্বাভাৱিক অভিনেতা এজন নেচাৰেল এক্টৰ এক মুহূৰ্তৰ বাবে ময়ো ভয় খাই গৈছিলো যে মোক সঁচাকৈ গালি পাৰিছে নে অভিনয় কৰিছে नवराई माझी लाडाची ग आवडहिला चंद्राची ग नवराई माझी लाडाची ग आवडहिला चंद्राची আজি আমি আছো আদিলদাৰ লগত লণ্ডনৰ পৰা নিচেই ওচৰত আইভাৰ বুলি এখন গাঁৱৰ মাজত তেখেতৰ এক হিন্দী বোলছবিৰ শুটিং চলি আছে আদিলদাৰ লগত কেইটামান মুহূৰ্ত কটাবলৈ আহিছো ধন্যবাদ আদিলদা আমাক সময় দিয়াৰ বাবে कौन आ गया सेठ जी पता नहीं मैं उससे पहले ही भाग गया मैं झूठ नहीं बोल रहा I was born and raised in one of the most beautiful places on earth. It was a time filled with wonder that I'll always remember. But when my family chose to move our zoo halfway around the world, that is when my greatest journey began. I can't accept the fact my child would do such a thing. Is he married? Separated. I didn't think they would go this far. কোনো প্ৰশ্ন সোধাৰ আগতে আপোনাক প্ৰথমে আপোনাৰ এই বলিউডৰ এই হিন্দী বোলছবিখনৰ বিষয়ে দুআষাৰ জানিব বিচাৰিম ছবিখনৰ ইটছ এ ৰিমেক অফিচিয়েল ৰিমেক অফ হলিউড ফিল্ম ছবিখনৰ ইংৰাজী ছবিখনৰ নাম হৈছে অকুলাছ কিন্তু ইংৰাজী ছবিখনত অকণমান ভূত প্ৰেতৰ কথা বেছি আছিলে ইয়াত সেইটো কম কৰি পেলাই হিউমেন ড্ৰামা মানে এটা ফেমিলিৰ মেৰেজ এটা কেনেকৈ ব্ৰেকডাউন হয় আৰু কি কাৰণত ব্ৰেকডাউন হয় সেইটো জোৰটো কম কিন্তু ব্ৰেকডাউন কেনেকৈ হয় আৰু তাৰ প্ৰক্ৰিয়াটো কি সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু ছবিখনৰ প্ৰডিউচাৰ হৈছে বিফৰ ইউ আৰু ৰিলেটিভিটি মিডিয়া আৰু টপ ফিল্ম বুলি বিক্ৰম খাকৰ তেওঁ প্ৰডিউচাৰ আৰু ডিৰেক্টৰ হৈছে প্ৰবাল ৰমন তেওঁৰ লগত মই আৰু এখন ছবি কৰিছোঁ চাৰ্লছ শুভৰাজৰ ওপৰত ছবিখনৰ নাম হৈছে মে অৰ চাৰ্লছ গতিকে and I like him very much as a director. He's a very good director. And yeah, I'm enjoying with Lisa Ray is who plays my wife, and Huma Qureshi and Saqib. Saqib is Huma Qureshi's real life brother. আৰু যিজনে ইয়াতেও তেওঁৰ ভায়েকৰ ৰোল কৰিছে ছবিখনত আৰু ভালে কিছু দিনৰ পৰা আপোনাৰ শ্বুটিং চলি আছে প্ৰায় আদি এমাহৰেই এটা স্কেডিউল আপোনাৰ চলি আছে আপুনি ভায়ামামাৰ দিনৰে পৰাই আজি হলিউডলৈ আপোনাৰ যাত্ৰা আগবাঢ়ি গৈছে অসমীয়া সমাজত আপোনাক স্বীকৃতি দিছে ভালকৈয়ে দিছে কিন্তু যিটো সময়ত হয়তো স্বীকৃতি দিব লাগিছিলে আজি বলিউডত আপোনাক স্বীকৃতি দিছে হলিউডত স্বীকৃতি দিছে তাৰ পিছত অসমীয়া সমাজখনে আপোনাক স্বীকৃতি দিছে এনেকুৱা ভূপেন্দাৰ লগতো হৈছে আমি ভূপেন্দা যোৱাৰ পিছত হয়তো তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু ভালপোৱাৰ যিটো আবেগ আমি হয়তো বেছিকে দেখুৱাইছো আমি অসমীয়া সমাজ হিচাপে এই ক্ষেত্ৰত আত্মবিশ্লেষণ কৰা সময় আহি পৰিছে নেকি যে আমি নিজৰ প্ৰতিভাখিনিকে আমি সময়ত স্বীকৃতি
দিয়া নাই বা দিব পৰা নাই বিভিন্ন কাৰণৰ বাবে আপুনি কি ভাবে ইংৰাজীত এষাৰ কথা আছে যে ইংৰাজীত নহয় আমাৰ মিষ্টিক কালচাৰত কথা এষাৰ আছে যে ইউ অলৱেজ গেট হোৱাট ইউ ডিজাৰ্ভ You're being humble now. No. I think that is the truth. And I deeply believe in karma. And what you deserve sometimes could be very painful. And we might not, হয়তো আমি তাৰ কাৰণ বিচাৰি নাপাওঁ যে এই ভাল মানুহৰ লগত এনেকুৱা কেলেই হয় কেতিয়াবা কিছুমান বেয়া মানুহৰ লগত আমি যিসকলক বেয়া বুলি ভাবোঁ তেওঁলোকৰ লগত বেয়া হোৱাটো আছে ভালে হৈছে দে তাৰ এইটো হ'ল এটা ৰিভেঞ্জফুল এটিটিউড আমাৰ হয় নহয় জানো সেইটো হেভিং ছেড ডেট সেইটো কথাষাৰ মানে মই যদিও মানি চলোঁ তথাপি মই ভাবোঁ যে স্বীকৃতি নিদিয়াৰ পিছত যিটো কাৰণ সেই কাৰণটো চাগে আমাৰ আত্মবিশ্বাসৰ অভাৱ আমাৰ যিটো একাডেমিক্সবিলাক আছে যিসকল যাক আমি ইংৰাজীত ইণ্টেলিজেঞ্চিয়া বুলি কওঁ ভাৰততে অকল অসমতে নহয় গোটেই ভাৰততে সেইটো ইভেন বেংগলতো সেইটো আমি বেলেগে যেতিয়া বেলেগ আৰু বিশেষকৈ যে ধনী বেলেগ যিবিলাক যিহেতু ইংলেণ্ডে আমাক শাসন কৰিছে 250 বছৰ মূৰ বোধেৰে গতিকে তেওঁলোকে যেতিয়ালৈকে বা আমেৰিকানবিলাকে যেতিয়ালৈকে আমাক মানে ষ্টেম্প এটা নিদিয়ে যে এই ভাল তেতিয়ালৈকে আমি নিজে বিশ্বাস কৰিব নোৱাৰোঁ যে আমি ভাল নেকি কিন্তু মোৰ চাগে ভাগ্যটো এইকাৰণে ভাল যে মই যেতিয়া 1999 চনত অথলে কৰিবলৈ আহিছিলোঁ তেতিয়া যিহেতু মোক তেওঁলোকে ইমান ভালকৈ স্বীকৃতি দিলে ইয়াত লণ্ডনত তেতিয়া মই বুজিলোঁ যে আমাৰ অসমত বিশেষকৈ আৰু গোটেই ভাৰতবৰ্ষতো যে আমাৰ টেলেণ্টৰ অভাৱ খুব কম টেলেণ্ট আমাৰ যথেষ্ট আছে আমি অকল সেই টেলেণ্টটোক মানে এই টেলেণ্ট থকা মানুহবিলাকে কাক বেছি নিজকে ৰোল মডেল কৰি ল'ব বিচাৰে সেই মানুহবিলাকৰ অভাৱ আছে অসমলৈ গৈছিলোঁ মাজতে তাত মোক মানে হেৰিয়ে ষ্টুডেণ্টবিলাকে আৰ্ট স্কুলৰ ষ্টুডেণ্টবিলাকে মোক আমন্ত্ৰণ কৰি পেলাই মোক তেওঁলোকৰ স্কুললৈ লৈ গ'ল আৰু তাত গৈ মই দেখিলোঁ তাৰ দুৰৱস্থা ইমান স্কুলৰ দুৰৱস্থা যেনেকৈ ল'ৰা ছোৱালীবিলাক আছে তাৰপিছত তাত ক্লাছৰুমৰ দুৰৱস্থা দেখা পাই পেলাই মোৰ বৰ দুখ লাগিল যে আমি যিহেতু মানে ছবি কৰা মানুহবিলাকৰ মোৰ ইমান আদৰ কেলে আৰ্ট কৰা যিসকলে চিত্ৰকলা শিল্পীসকলৰ সেই দামটো তেনেকুৱা ধৰণৰ ভাস্কৰ্য শিল্পীসকল বা সত্ৰীয় নৃত্য শিল্পীসকল বা বাকী চৌকুষ্টি কলাৰ যিমানকেইটা কলা আছে সেইবিলাক তেওঁলোকক কেলে আমি ইমান আদৰ নকৰোঁ মোৰ মনৰ এটা ভাৱ যে আমি অসমীয়া দৰ্শক হিচাপে তেনেকুৱা এটা নিৰ্ভীক ছবি যদি আজি পৰিচালক বা নিৰ্দেশকে লৈ আহে আমি তেনেদৰে আঁকোৱালি ল'মনে বাৰু বলিউডৰ নিচিনাকৈ মই ভাবোঁ লোৱাটো উচিত ডেফিনেটলি মই এটা তুমি প্ৰশ্ন কৰি থাকোঁতে মোৰ এখন ছবিৰ কথা মনত পৰিছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প আছিলে অগ্নিস্নান খুব বল্ড চিনেমা আছিলে সেইখন আৰু সেইখন ছবি মই চাইছোঁ মই যেতিয়া চাগে 22-24 বছৰ আছিলে মোৰ তেতিয়াই কৰা ছবি গতিকে আৰু অত্যন্ত বল্ড ছবি আৰু খুব ভালকৈ ছবি মানে ছবিৰ ক্ৰাফ্ট অফ ফিল্ম ৱাজ অলছ' ইউজড ইন দেট নট অনলি ছাবজেক্টটো ভাল বাট ভালকৈ ছবি বনোৱা হৈছিলে আৰু সেইখন ছবি অসমৰ বাহিৰতো যথেষ্ট নাম কৰিছিলে আজিকালি মই ভাবোঁ যে অসমৰ ৰাইজ আৰু তেওঁলোক যথেষ্ট পৰিমাণে সাজু এতিয়া বল্ড ছবি বল্ড বুলি মানে যিসকল বিষয়বস্তুৰ আমি সচৰাচৰতে আমি কথা নাপাতোঁ যেনেকৈ ছেক্সুৱেলিটি ট্ৰান্সজেণ্ডাৰ homosexuality বা the problem of immigrants in Assam, how do you deal with them? Because nowadays in India, whoever nowadays I have seen moi dekha pai asu social media je jodi kiba karonot government ok kunubai criticize korise tetia he is made into anti-national, he is made into anti-Hindu. Or moi being Khandakar Muhammad Adil Hussain বা আদিল হুছেইন গতিকে মই খুব সাৱধানে কথা পাতিবলগীয়া হৈছে এতিয়া যে মই কাৰ হৈ পেলাই কথা পাতিছোঁ সেইটো বৰ দুৰ্ভাগ্যজনক কথা মই ভাবোঁ আৰু
অসমতো এনেকুৱা এটা পৰিস্থিতি আছিলে আন্দোলনৰ সময়ত যদি কোনোবাই আন্দোলনৰ প্ৰক্ৰিয়াক বা আন্দোলনৰ হেৰিক ছাপৰ্ট নকৰিছিলে তেওঁক আউটকাষ্ট কৰা হৈছিলে আইদাৰ দে ৱেৰ কল্ড কমিউনিষ্টছ অৰ দে ৱেৰ কল্ড এণ্টি-আছামিজ চ' দেট কাইণ্ড অফ এটিটিউড হেজ টু বি লেফ্ট উই মাষ্ট এইটো মনোভাৱ যে কোনোবা এজন কিবা এটা ক্ষেত্ৰত কিবা এটা বিষয়ত যদি ক্ৰিটিচাইজ কৰে সমালোচনা কৰে তেওঁলোকৰ কথাটো নুশুনি পেলাই নুবুজি পেলাই তেওঁলোকক এণ্টি নেশ্যনেল বা এণ্টি এছামিজ বা এণ্টি জাতীয়তাবাদী কৰাটো এই মনোভাৱটো আমি আঁতৰাই দিয়া উচিত बहुत खुश हुए थे ये सुनकर कि उस रात तुम बच गई पता कैसे चला तुमको हाँ मूछ लौंडियों जैसे लगते हो नवराई माझी लाडाची ग आवडहिला चंद्राची ग नवराई माझी लाडाची ग आवडहिला चंद्राची বিৰতিৰ পিছত পুনৰ উভতি আহিছো আমি কথা পাতি আছো আমাৰ মৰমৰ আদিল হুছেইনৰ লগত আছো লণ্ডনৰ আইভাৰ বুলি জাগা এটুকুৰাত তেখেতৰ বলিউড বোলছবি এখনৰ শ্বুটিঙৰ মাজমজিয়াত Rahul is very good with his hair. He's from a famous তোমার মানে বম্বেৰ আটাইতকৈ যিটো ফেমাছ হেৰি আছে মোক অকণমান ভাল দেখুৱাবৰ কাৰণে যত্ন কৰি অসমত ভ্ৰাম্যমান খুবেই প্ৰচলিত বহুকেইখন ভ্ৰাম্যমান দেখিবলৈ পোৱা যায় আপুনি নিজেও ভ্ৰাম্যমান থিয়েটাৰত এসময়ত এক্টিং কৰিছিলে এই যিবোৰ টপিক বা নিৰ্ভীক টপিকৰ কথা আমি পাতিলো তেনেকুৱা কিছুমান টপিকক লৈ পেলাই ভ্ৰাম্যমানৰ কেনেকুৱা এটা অৱদান থাকিব লাগে আজিকালি ভ্ৰাম্যমান খুবেই কমাৰ্চিয়েল মই বুজি পাওঁ অভিনেতা অভিনেত্ৰীসকলকো কমাৰ্চিয়েল বা বাণিজ্যিক দিশত ভালেখিনি তেওঁলোকে ধন দিব লাগে বা পায় কিন্তু থিয়েটাৰৰ ভ্ৰাম্যমানৰ যিটো ৰোল হ'ব লাগে সেই ৰোলটো তেওঁলোকে সেই অৱদানখিনি তেওঁলোকে দিছে বা দিবলৈ আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা চলাব লাগে মই বহুত বছৰ হ'ল চোৱা নাই ভ্ৰাম্যমান থিয়েটাৰ আৰু কিন্তু ৰিপৰ্টবিলাক পাই থাকোঁ যিহেতু অসমৰ বহুত বন্ধু বান্ধৱ আছে মোৰ মই ভাবোঁ যে ভ্ৰাম্যমান থিয়েটাৰৰ ৰংগমঞ্চৰ যথেষ্ট পৰিমাণে তেওঁলোকে নিজৰ দায়িত্ব যদি আৰু অকণমান ভালকৈ বুজি পায় মই যেতিয়া কম বুজি পায় মানে মই এইটো বুজাব বিচাৰিছোঁ যে কেলেনো আমি থিয়েটাৰ কৰোঁ এই প্ৰশ্নটোৰ উত্তৰ যদি কোনোবাই খুব ভালকৈ বিচাৰি যায় তেতিয়াহ'লে মই দীঘলীয়াকৈ নকওঁ এইটো কাৰণেই যে যথেষ্ট আলোচনা সেইটো এটা কিতাপেই হৈ যাব যদি মানে ভালকৈ ক'বলগীয়া হয় বাট চমুকে যদি কওঁ যে থিয়েটাৰৰ মানে ৰংগমঞ্চৰ উৎপত্তি বহুত বছৰ আগত হাজাৰ বছৰ আগত নহয় জানো আৰু নাট্যশাস্ত্ৰক পঞ্চম বেদ বুলি কোৱা হৈছে এইটো কাৰণেই যে নাট্যশাস্ত্ৰৰ জৰিয়তে মানুহক এইটো মানে অৱদান দিছে বৈদিক ঋষি মুনিসকলে যে নাটক কৰা মানুহবিলাকে যিবিলাক মানুহে নাটক নকৰে বা বেলেগ জীৱন ধাৰণৰ কাৰণে বেলেগ কাম কৰে তেওঁলোকে নাটক কৰা মানুহবিলাকৰ জৰিয়তে জীৱন দৰ্শনৰ বিষয়ে জনাটো উচিত আৰু সেইটো হৈছিলে পাৰপাছ নাটকৰ সৃষ্টিৰ উদ্দেশ্য সেই উদ্দেশ্যটো যদি মনত ৰাখোঁ আমি সদায় নাটক কৰাৰ আগতে ধনটো আমি পেট্ৰল পাম্প খুলিও ধন উপাৰ্জন কৰিব পাৰোঁ গতিকে ধনে যদি ঘটিব লাগে প্ৰযোজকসকলে তেতিয়াহ'লে ধন ঘটাৰ বহুত জেগা আছে বহুত উপায় আছে নাটকে যদি কৰিব খোজো তে কেলেই নাটক কৰিছোঁ সেই প্ৰশ্নটোৰ উত্তৰ ডেফিনেটলি আজিৰ সমাজত আৰু বেছি ভালকৈ বুজাটো উচিত কাৰণ নাটক চোৱা বা ছবি চোৱা মানুহসকলৰ ওপৰত নাটকৰ যিটো প্ৰভাৱ সেইটো আমি কেতিয়াও মানে হেৰি উৰাই দিব নোৱাৰোঁ তাৰ যথেষ্ট গভীৰ আৰু গম্ভীৰ প্ৰভাৱ আছে
গতিকে তুমি যিটো কথা সুধিছা যে বোল্ড বা সাহসী বিষয়বস্তু, যিটো বিষয়বস্তু সাধাৰণ মানুহে ক'বলৈ টান পায় বা ইভেন ভাবিব নোৱাৰে সেইটো বিষয় তেওঁলোকে হয়তো ভাবিব পৰা সময় হোৱা নাই বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই, যাৰ ফলত তেওঁলোকে ভাবিব হোৱা নাই। কিন্তু কিছুমান ঘৰত মই নিজৰ চকুৰে দেখিছো, মই যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত আছিলো, যে কিছুমান যেনেকে সমকামী বা যাক আমি হোমোছেক্সুৱেল বা ট্ৰান্সজেণ্ডাৰ বা লেছবিয়ান বুলি কওঁ, তেনেকুৱা ধৰণৰ মানুহ বহুত আছে অসমত। আৰু মই নিজে লগ পাইছো ভ্ৰাম্যমাণ থিয়েটাৰ কৰোঁতে, মোৰ বন্ধু বান্ধৱ বহুত আছে। গতিকে সেই তেওঁলোকৰ বিষয়, তেওঁলোকক সমাজক কেনেকে আমি সাঙুৰি নানিলো আৰু আমি আনাৰ কাৰণে কোনো প্ৰচেষ্টা কৰা নাই। আৰু বিশেষকৈ নাটক কৰা সম্প্ৰদায়ে যেতিয়া প্ৰচেষ্টা নকৰে, নাটক কৰা সম্প্ৰদায় হৈছে আটাইতকৈ মই ভাবো যে তেওঁলোকে হৈছে নেতা, অভিনেতা মানে হৈছে যিয়ে লিড কৰে, the people, those who transport people for a higher understanding, those are called obhineta. Not only just like obhineta, actor, oh I am an actor, it's not that. অভিনেতা মানে তেওঁলোকৰ দূৰদৃষ্টি, যিসকলে অভিনয় কৰোৱাই তেওঁলোকৰ দূৰদৃষ্টি, সমাজখন কলৈ লৈ যাব বিচাৰিছে তাৰ দূৰদৃষ্টি হোৱা উচিত। সেই গোটেই প্ৰযোজকসকলক, ডাইৰেক্টৰসকলক, লিখকসকলক, নাটক কৰা মানুহ, অভিনেতা অভিনেত্ৰীসকলক চবৰে এটা দূৰদৃষ্টি থকা উচিত। আৰু যদি নাই তেতিয়াহ'লে ডেফিনেটলি তাক কাল্টিভেট কৰা উচিত আজি, ডেফিনেটলি। কাৰণ আজিকালি আমি প্ৰত্যেক ধৰণৰ খবৰ বা ইনফৰমেশ্যন অকল গুগল কৰিলে পাই যাওঁ। গতিকে কোনো ধৰণৰ এইবিলাক কিতাপ আমি ক'ত পঢ়িম বা কেনেকে পঢ়িম, সেই অজুহাতবিলাক নাইকিয়া হোৱা উচিত। এটলিষ্ট ইউ কেনট প্ৰিটেণ্ড দেট আই হেভেণ্ট কাম টু ন' এবাউট দিছ। চ' মই ভাবো যে ভ্ৰাম্যমাণ থিয়েটাৰে যথেষ্ট কৰিব পাৰে। অকল পইচা উপাৰ্জন কৰাটো যদি কাৰণ হয়, তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই। তাত বেয়া বা ভাল সামাজিক যিটো তেওঁলোকৰ দায়বদ্ধতা থাকিব লাগে, এটা নহয়, যথেষ্ট দায়বদ্ধতা থাকিব লাগে। কাৰণ তেওঁলোকে পাৱাৰফুল মিডিয়াম, আৰু মোক মানে নাটক কৰা মানুহক চাবলৈ হাজাৰ হাজাৰ মানুহ আহে। গতিকে তেওঁলোকৰ যিটো ৰেছপনচিবিলিটি, সেইটো খুব মানে জ্ঞানৰ ওপৰত বা দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত হোৱা উচিত। আৰু সেইটো কৰিও পইচা উপাৰ্জন কৰিব পাৰো আমি। আকৌ এবাৰ বাঢ়িয়া হে বুকুত লাহে লাহে ঢৌহে যায়, আশাৰে বান ভাঙি নিয়ে ধাৰ দিয়ে ৰ'দে যাক গোপনে, সপোনে দুৱাৰ খোলে জীৱনে, পাখি মেলে আকাশৰ নীলাবোৰে, ইয়াতে কিনো ৰং সানে। জানিতে মন উৰিব ধৰিছে, পলে পলে নতুন আশা যেন বতাহে আনিছে। দূৰে দূৰে অজানিতে মন উৰিব ধৰিছে, পলে পলে নতুন আশা যেন বতাহে আনিছে। লাহে লাহে আপোন হ'ব ধৰে পৃথিৱী আজি, তৰায়ো মাতে তুমি নৰবা খুচিয়ানা। কাৰ বৰষত মন ফুলি উঠে চোৱানা, যাকে যাকে সপোনে নিৰ সাজিছে, বুকুতে মোৰ অজাৰ হেঁপাহ, কোনে আহিছিলে সীতাৰ বুকুৰে। আদিলদা, এনেকুৱা অসমৰ পৰা বাহিৰলৈ ওলাই গৈছো বলিউডৰ জগতলৈ। আমি দেখো যে বলিউডত বিভিন্ন প্ৰাদেশিক ইনফ্লুৱেঞ্চ বা এটা প্ৰভাৱ আছে, যেনে ধৰক পাঞ্জাবী বা গুজৰাটী কমিউনিটি, তেওঁলোকৰ
সামাজিক শৃংখলা বা সামাজিক টপিক বিষয় লৈ পেলাই বিভিন্ন বোলছবি তৈয়াৰ হৈছে অসমৰ সমাজখনক লৈ পেলাই বোলছবি খুব কম আঙুলি মূৰত হয়তো গন্তি কৰিব পাৰি এতিয়া আমাৰ বিশ্বজিৎ বৰাৰ এখন কাৰ্বন নিউট্ৰেল চিনেমা মুক্তি লৈ আহিব গৈ আছে SIA জাহা এইটোৰ কাৰণ কি বাৰু আমি নিজে প্ৰযোজক নিৰ্দেশক হৈ পেলাই নিজে আগবাঢ়ি যোৱাটো উচিত নে কোনো ধৰণৰ লবিং কাম চলে এনেকুৱা ধৰণৰ আমেৰিকম ৰিসেন্টলি খুবেই হিট হৈছে গোটেই উত্তৰ পূৰ্বাঞ্চলত খুব সুন্দৰকে দেখুৱাব পাৰিছে কিন্তু খুব কম ইয়াৰ কাৰণ কি বা ইয়াৰ উপায় কিবা আছে নেকি লবিঙে কাম কৰে নেকি মই ভাবো মোৰ সামান্য জ্ঞানৰ ফালৰ পৰা কৈছো যে দুটা কাৰণ থাকিব পাৰে এটা হৈছে যে আমাৰ ভাষা আৰু পাঞ্জাবী আৰু হৰিয়ানবী আৰু উত্তৰ প্ৰদেশৰ বা সেই ভাষাটোৰ লগত হিন্দী ভাষাৰ সম্পৰ্কটো বেছি গতিকে ভাষাই গোটেই এটা এৰিয়াক একলগ কৰে যেনেকৈ অসমীয়া কথা পতা মানুহখিনি অসমত থাকে ঠিক তেনেকে সেইটো এটা ডাঙৰ হেৰি আৰু এটা কাৰণ মই ভাবো তুমি যিটো ক'লা যে হয়তো আমাৰ অসমৰ পৰা মই নিজেও ৰেছপন্সিবল আই এম চিয়'ৰ এবাউট দেট আমি অসমীয়া লিটাৰেচাৰ অসমীয়া চুটিগল্প বা কাহিনী যেনেকৈ লক্ষীনাথ বেজবৰুৱাৰ ওপৰত ধুনীয়া ছবি এখন কৰা হৈছে ছবিখনৰ নাম হৈছে কথা নদী সেইখন ছবি এতিয়া বুছানত ৰিলিজ হ'ব বুছান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত দেখুৱাব প্ৰিমিয়াৰ কৰিব সীমা বিশ্বাস জেৰিফা ৱাহিদ কপিল বৰা মই আছো ছবিখনত গতিকে লাহে লাহে মানুহে ছবি কৰিব সাহস কৰিছে আৰু মই ভাবো ইট ইজ নট ইম্পৰ্টেণ্ট দেট বলিউড শুড মেক এ ফিল্ম অন আছ You don't have to wait for somebody else to make it. Why should I don't know who made Maricom, who's the director? Sanjay Leela Bhansali. Bhansali ji doesn't have to make a film on Northeast. Why should he make a film on Northeast? কৰিছে জানুবুৰা দেৱে কৰিছে বা বিদ্যুৎ কটকীয়ে ৰিসেন্টলি এজ এ ৰিভাৰ ফ্লোজ কৰিছে কিন্তু আৰু লাগে আমাক ডেফিনেটলি যে আমাৰ ছবি কৰা মানুহখিনিয়ে অকল দৰ্শকক অসমৰ দৰ্শক বুলি ভাবিলে ভাল অসমৰ দৰ্শকটো থাকিবই লাগিব বাট ইউ মাষ্ট ইনক্লুড এভৰিবডি মই যেনেকে ভূপেন দাই কয় যে মই মোৰ আইক ভাল পাওঁ বুলি ক'লে বেলেগৰ আইক মই ঘিণ কৰাটো নুবুজাই কেতিয়াও গতিকে সেইটো মনত ৰাখি পেলাই মই যদি তুমি অসমীয়া মই অসমীয়া ছবি এখন কৰিছো অকল তুমিয়ে ভাল পালা তাৰপিছত নন অসমীয়া এজনে চালে কোনো কানেক্ট কৰিব নোৱাৰিলে সেইখন ছবি মই ভাল ছবি বুলি ক'বলৈ অকণমান টান পাম গতিকে ইউ মাষ্ট মেক ইউনিভাৰ্চেল ফিল্মছ উইচ ইজ ভেলিড এভৰিৱেৰ সময় আহি পৰিছে আচলতে আদিলদাৰ কথাৰ পৰা মই এইখিনি বুজিলো যে সময় আহি পৰিছে অইনে আমাৰ ওপৰত চিনেমা কৰালৈকে ৰৈ থকাতকে আমি নিজে আগবাঢ়ি যোৱাটো উচিত আৰু আমাৰ মাজত তেনেকুৱা প্ৰতিভা নিশ্চয় আছে তেনেকুৱা নিৰ্দেশক পৰিচালক বা অভিনেতা অভিনেত্ৰী নিশ্চয় আছে হয়তো তেনেকুৱা কৰিলে আমি আমাৰ অসমীয়া সমাজখনক ভাৰতবৰ্ষ আৰু লগতে বিশ্বৰ দৰবাৰতো আৰু ধুনীয়াকৈ দেখুৱাবলৈ সক্ষম হ'ম আদিলদা বহুতো গভীৰ প্ৰশ্ন উত্তৰৰ বা বহুতো গভীৰ বিষয় লৈ আমি কথা পাতিলো বাই দ্য ৱে আপুনি ইয়াতে 4 সপ্তাহৰ পৰা আছে অসমত NRC আই থিংক 31 জুলাই আছিলে এতিয়া তেওঁলোকে এক্সটেণ্ড কৰিছে 31 আগষ্ট আপুনি NRC সম্পূৰ্ণ কৰিলে নাই মই নাজানো মই শুনিছোহে আৰু মই এতিয়ালৈকে মই কৰা নাই মই কৰিব লাগিব মোৰ অলৰেডি হেভ এ পাছপোৰ্ট আই লিভ ইন দিল্লী আই হেভ এ ভোটাৰ কাৰ্ড মানে মোৰ মায়ে
সপ্তাহত 2-3 দিন এনআৰচি কথা তই পাছপৰ্টৰ কপি পঠোৱা নাই, ফটোগ্ৰাফ পঠোৱা নাই, খুব চিন্তাত ফোন কৰি থাকে। সেইকাৰণে মোৰ মনত পৰিলে ঘপকে কথাটো, আপুনি হয়তো পাহৰি আছে শ্বুটিঙৰ মাজত থাকি পেলাই। যদি কৰা নাই কৰাটো উচিত। মই কৰা নাই এতিয়ালৈকে, গতিকে হয়তো কৰিব লাগিব নেকি, মই এতিয়া সুধিব লাগিব গৈ পেলাই। আমি ভাল কৰিব লাগিব, মনত পেলাই দিলা, নহ'লে আপুনি অসমীয়া নহয় বুলি কৈ দিব পাৰে কোনো। That would be a good day. I mean, but that has happened. এইটো হৈছেও এইটো কাৰণে যে মোৰ দাদাৰ ছোৱালী আৰু মোৰ দাদাৰ ছোৱালী হৈছে মোৰ দাদাই বিয়া কৰাইছে প্ৰমথেশ বৰুৱাৰ নাতিনীয়ক, ডাঙৰ ল'ৰা ডাঙৰ ছোৱালীক। তেওঁৰ ভোটাৰ লিষ্টত তেওঁৰ নামটো মোৰ ভতিজী ছোৱালী আৰু প্ৰমথেশ বৰুৱাৰ গ্ৰেট গ্ৰেণ্ড ডটাৰ আজো নাতি নে কি বুলি ক'ব, নাতিনী ইজ এ ডি ভোটাৰ। So I guess it is মই ভাবো যে এই গোটেই প্ৰক্ৰিয়াটো যথেষ্ট পৰিমাণে মানৱীয় দৃষ্টিভংগীৰ পৰা চোৱাটো উচিত। কাৰণ বহুত মানুহ মোৰ চিনাকি বা জনা মানুহ গোৱালপাৰাৰে হওক বা সিফালে আপাৰ অসমৰে হওক, বহুত মানুহ হয়তো কোনো ধৰণৰ ডকুমেণ্টছ নাই। তুমি মই আমি ভালকে ৰাখিছোঁ, আমি এডুকেটেড মানুহ হয়, তেওঁলোকৰ নাথাকিব পাৰে। তেওঁলোকে অনাসমীয়া বুলি কৈ দিব নেকি? আৰু যদি কোৱা হয় তেতিয়াহ'লে কি হ'ব? আৰু এইটো খুব চেঞ্চিটিভ বস্তু। আৰু আই ন' সুপ্ৰিম কোৰ্টে অৰ্ডাৰ কৰিছে, সেইটো বিষয়ে মই জানো। গতিকে ইউ মাষ্ট ৰেচপেক্ট দ্য কোৰ্ট, বাট এট দ্য ছেইম টাইম দ্য পিপল দোজ হু আৰ কালেক্টিং দোজ ইনফৰমেশ্যন, যিসকলে সেই ইনফৰমেশ্যনবিলাক লৈ পেলাই ফৰ্মত লৈ পেলাই গ্ৰহণ কৰিছে, তেওঁলোকেও যথেষ্ট পৰিমাণে সজাগ হোৱা উচিত যে কেনেকৈ যিসকল মানুহে কোনো ধৰণৰ থিয় হ'ব পৰা ক্ষমতা নাই এটা অফিচাৰৰ সন্মুখত বা এজন কৰ্মচাৰীৰ সন্মুখত, তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে যে ডকুমেণ্টখিনি দিয়াৰ কাৰণে, না কি উল্টাটো হয়, নাই যদি নাই যা তই তেতিয়াহ'লে অসমীয়া নহয়, তেনেকুৱা যদি হৈ যায়, দেন দেট উইল বি দ্য মষ্ট ট্ৰেজিক থিং ফৰ আছাম। চিন্তাৰ বিষয়ে এই প্ৰমথেশ বৰুৱাৰ আজু নাতিনীয়েকক যদি ডাউটফুল ভোটাৰ হিচাপে হেৰি কৰা হয়, ডাউটফুল ভোটাৰ হিচাপে কোৱা হয়, তেতিয়া নিশ্চয়কৈ গোটেই যিটো প্ৰথা বা প্ৰচেছটোত নিশ্চয় ক'ৰবাত খুঁত আছে। আজি যদি অসম চৰকাৰৰ কোনোবাই আমাৰ এই অনুষ্ঠানটো চাই আছে, আদিলদাৰ এই কথাষাৰ হয়তো লক্ষ্য কৰিব আৰু উচিত যিখিনি কাম কৰিব লাগে সেইখিনি শুধৰাবলৈ হয়তো নিশ্চয় কৰিব। আদিলদা, আপুনি 4 সপ্তাহৰ পৰা লণ্ডনত আছে। আজি আপোনাক মই মানে লগ পাই ইমানেই ভাল লাগিছে, আৰু আপোনাক মানে অসমৰ কিবা যদি আপুনি আজি মিছ কৰিছে ইমান দিনৰ পৰা, মই আজি আপোনাৰ এই যে এটা ফেৰিটেল আছে যে মেৰে আকা, মই আপোনাৰ জিন হৈ যাব বিচাৰিছোঁ আজি, যিটো বাৰু আমি সেই জিনৰ লেম্পটো পোৱা নাই, আপুনি সেইটো ৰাব কৰিব নালাগে, কিন্তু মই আপোনাৰ আজি জিন হুকুম কৰক মেৰে আকা। আপোনাৰ যিকোনো দুটা ইচ্ছা পূৰ্ণ কৰিবলৈ মই আজি আগবাঢ়ি আহিছোঁ। আদিলদা, কওক কি দুটা ইচ্ছা আপোনাৰ, যিটো আপুনি 4 সপ্তাহৰ পৰা বা বহু দিনৰ পৰা মিছ কৰি আহিছে, পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। সঁচাকে পাক্কা মনৰ পৰা কৈছে। মই বহুত দিনৰ পৰা খাৰ খোৱা নাই, আৰু খাৰ আৰু মাছৰ টেঙা, ৰৌ মাছৰ টেঙা, আলু পিটিকা। ৰৌ মাছ পায় ইয়াতে, ৰৌ মাছ পায়। ৰৌ মাছ বাংলাদেশ বৰ্মাৰ পৰা আহে, গতিকে ৰৌ মাছ, আলু পিটিকা, খাৰ আৰু দাইল অফক'ৰ্চ, আৰুনো কি, বাছ দ্যাট উড বি মোৰ দেন ইনাফ। এতিয়াই যোগান ধৰিছো, এতিয়া আয়োজন কৰিছো। 2 নম্বৰ ইচ্ছাটো কওক আপুনি। মই ইয়াতে যিহেতু এইটোত আবদ্ধ হৈ আছো, বৰ ধুনীয়া ঘৰ, 1600 শতিকাৰ অট্টালিকা বুলি ক'ব পাৰি নে? এইটো পাৰি, মেনাৰ এজ দে চে। বহুদিন মই ইয়াত পঢ়িছিলোঁ 1993 চনত, আৰু আড্ডা মাৰিবলৈ আমি গৈছিলোঁ পিকাডিলি চাৰ্কাছ, তাৰপিছতে লেষ্টাৰ স্কুৱেৰ থিয়েটাৰ চাইছিলোঁ তাত গৈ পেলাই, তাৰপিছতে কভেন্ট গাৰ্ডেন, হাইড পাৰ্ক, তাৰে এটা যিকোনো এটা জেগাত লৈ যাব পাৰিবা। বঢ়িয়া। চ' আদিলদাৰ 2টা ইচ্ছা পূৰ্ণ কৰিম আমি। প্ৰথমটো হ'ল তেখেতে অসমীয়া খাৰ, আলু পিটিকা, টেঙা দাইল, ৰৌ মাছৰ আঞ্জাৰ লগত এসাঁজ খাব বিচাৰিছে, আমি নিশ্চয় পূৰ্ণ কৰিম। দ্বিতীয়টো, পিকাডিলি চাৰ্কাছ লণ্ডনৰ মাজমজিয়ালৈ যাব খুজিছে, কাৰণ আমি লণ্ডনৰ ঠিক দাঁতিত আইভাৰ বুলি জেগা এটুকুৰাত শ্বুটিং কৰি আছোঁ। 12 ঘণ্টাকৈ শ্বিফ্ট, ৰাতিপুৱা দুপৰীয়া 2টাৰ পৰা ৰাতি 2টা বা ৰাতিপুৱা 7টাৰ পৰা সন্ধিয়া 7টা, খুবেই ব্যস্ততাৰ মাজত আছে। গতিকে আমি 2টা ইচ্ছা পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে খোৱাৰ আয়োজন কৰিছোঁ, এটি চমু বিৰতি লৈছোঁ। এই বিৰতিৰ পিছত ঘূৰি আহি পেলাই আদিলদাৰ লগত আমি তেখেতৰ এই 2টা ইচ্ছা পূৰ্ণৰ কাৰ্যসূচী বা এই 2টা ইচ্ছা পূৰ্ণ আমি কেনেকৈ কৰিছোঁ তাক দৰ্শকসকলক দেখুৱাম।
नवराई माझी लाडाची ग आवड हिला चंद्राची ग नवराई माझी लाडाची ग आवडा हिला चंद्राची লিজা আৰু জিমান্তক আমি অনুৰোধ কৰিছিলোঁ আদিলদাৰ প্ৰথমটো অনুৰোধ ৰক্ষা কৰিবলৈ অসমীয়া খোৱাৰ যোগান ধৰিবলৈ জিমান্ত আৰু লিজা আহি পাইছে চিনাকি কৰি দিব বিচাৰিছোঁ এয়া লিজা আৰু জিমান্ত এওঁলোকে আমাক সহায় কৰিছে আজি আদিলদাই যিটো অনুৰোধ কৰিছে অসমীয়া খোৱাৰ যোগানৰ বাবে সেই গোটেইখিনি তেওঁলোকে লৈ আহিছে আমি এতিয়া টেবুলত এৰেঞ্জ কৰি পেলাই আদিলদাৰ কাৰণে গোটেইখিনি আয়োজন কৰিছোঁ পানীও লাগিছে বেছি নাই বেছি দিলে বাঁহৰ গাজ তাৰপিছতে ভোট জলকীয়া সৰিয়হ আমি সঁচাকৈ মানে আমাৰ কাৰণে এটা প্ৰিভিলেজ যে আপোনাক যিখিনি বিচাৰিছিলে আমি আনি দিব পাৰিছোঁ নো ইটছ মোৰ দেন হোৱাট আই আস্কড ফৰ বহুত বেছি আনিছে আদিলদাৰ লগত কথা পাতি থাকোঁতে ঘপকে ভাৱ হ'ল যে তেখেতে যিহেতু তেখেতৰ বলিউডৰ চিনেমা বোলছবি এখনৰ শ্বুটিঙত চলি আছে আমি সেই চিনেমাখনৰ ডিৰেক্টৰ আৰু প্ৰডিউচাৰৰ লগত দুআষাৰ কথা পাতিবলৈ আহিছোঁ মোৰ লগত আছে এয়া डायरेक्टर प्रवाल रामन और विक्रम काकर जी। प्रवाल जी, आपको तो वैसे पता है असम, हम असम से हैं, आदिलदा असम से हैं, काफ़ी पॉपुलर है वहाँ पे, तो उनके साथ उनको कैसे चुना आपने? इस जो बेहतरीन आप मूवी बना रहे हो उसमें आदिल हुसैन के बारे में कैसे सोचा? आदिल साहब के साथ मैंने मेरी पिछली फिल्म चार्ल्स में काम किया। उन्होंने पुलिस ऑफिसर का रोल प्ले किया। सो उसके बाद से जो भी मैं लिखता हूँ तो आदिल साहब को दिमाग में आ ही जाते हैं, और जब मैं ये लिख भी रहा था तो आदिल साहब ही दिमाग में थे। तो अगली फिल्म भी वैसे ही। तो आदिल साहब के साथ एक बार काम करने के बाद इट इज़ इम्पॉसिबल कि मैं उनके बारे में उनके साथ काम ना करूँ। और ये इसलिए क्योंकि ये बोलने की ज़रूरत नहीं है, आज हमारे देश के लिए और इंटरनेशनली भी आदिल साहब एक वन ऑफ द फाइनेस्ट एक्टर्स हैं, और वो एक डायरेक्टर के लिए सबसे बड़ी प्लेजर है। दैट कमिंग फ्रॉम अ बॉलीवुड डायरेक्टर इज समथिंग, आई से दैट समथिंग। थैंक यू सो मच प्रवाल जी, बहुत बहुत धन्यवाद। विक्रम जी, आपसे प्रोड्यूसर, पैसा आप लगा रहे हो, वाई पैसा आदिल लगा रहे हैं अच्छा, साथ में लगा रहे हो, तो हाउ कम आदिल हुसैन के ऊपर पैसा लगा रहे हो? कितने रिस्क है, कितने रिस्क आप सोच रहे हो कि इसमें पैसा मेरा वापस आएगा नहीं आएगा? रिस्क तो हर बड़े एक्टर के साथ भी है, कोई बड़ा एक्टर भी ऐसे कोई पैसे कमा के देता नहीं है, बट आदिल सर हैज बीन वेरी एडिक्टिव एज अ पर्सन, यू नो, ही इज सच अ लवली गाय that you want to be with him all the time. So as Prawal sir said, that most of our movies that we are writing or we are making, we always consider Adil Saab as a part of our team. Like I can't make a film without him. Similarly, we don't think about making a film without Adil Saab. That's very important. आपका एक working relationship बन जाता है, एक comfort level बन जाता है. Absolutely, that happens. Movie कब release होने की chances हैं? Around Jan and Feb 2016 yes. असम में सुपर हिट आदिल हुसैन मूवी। विक्रम जी, प्रवाल जी, बहुत बहुत धन्यवाद हमारे साथ बात करने के लिए। एक असमीज वर्ड लाइन भी आता है, ओखम मोर आए, ओखम मोर आए, आसाम मेरी माँ है। थैंक यू वेरी मच, रियली अप्रिशिएट फॉर योर टाइम एंड फॉर लेटिंग अस शूट दिस इंटरव्यू विद आदिल हुसैन इन योर सेट्स, ब्यूटीफुल सेट्स। थैंक यू सो मच थैंक यू। आदिल दाक অসমীয়া এসাঁজ খোৱালো। আদিল দা তৃপ্তিৰে খালে নে? একদম পেট ভৰি পেলাই এটা টোপনি আহিছে কাম কৰিম। গতিকে আমি এতিয়া ব্ৰেক এটা লৈছোঁ। আমি আদিল দাক অনুমতি লৈছোঁ ডাইৰেক্টৰ প্ৰডিউচাৰৰ পৰা, তেওঁলোকৰ লগতো কথা পাতিলোঁ, তেওঁলোকৰ পৰা অনুমতি লৈছোঁ। কেইটিমান মুহূৰ্তৰ বাবে আমি আদিল দাৰ দ্বিতীয়টো যিটো ইচ্ছা আছিলে পিকাডলি চাৰ্কাছত যোৱা, পিকাডলি চাৰ্কাছলৈ লৈ যাম এতিয়া, আৰু তাতে গৈ কেইটিমান ধেমেলীয়া মুহূৰ্ত, কেইটিমান মনৰ আৰু কিছু মুহূৰ্ত নষ্টালজিক যদি আজি আদিল্লা হৈ যায়, কাৰণ 1993 চনতে পিকাডলি চাৰ্কাছত বহি আড্ডা মৰাৰ তেখেতৰ মনত আছে। গতিকে আমি এতিয়া ওলাইছোঁ পিকাডলি চাৰ্কাছলৈ যাবলৈ।
माझी लाडाची लाडाची ग आवडहिला चंद्राची चंद्राची ग नवराई माझी लाडाची लाडाची ग आवडहिला चंद्राची चंद्राची ग नवराई माझी नवसाची नवसाची ग अप्सराची इंद्राची इंद्राची ग ग ग ग ग सुनियो जी इसको रखियो जतन से बड़ी नाजुक है नाजुक कलिए अनमोल आओ जी आओ ठुमका लगाओ जरा बहको जी बहको खुशियों के बाजे ढोल खुशियों के बाजे ढोल আদিল দাৰ 2 নম্বৰ ইচ্ছাটো পূৰ্ণ কৰাৰ উদ্দেশ্যে আমি ওলাইছোঁ এতিয়া লণ্ডনৰ মাজমজিয়াত পিকাডলি চাৰ্কাছত হয়তো দৰ্শকসকলে পিকাডলি চাৰ্কাছৰ এই দৃশ্যবোৰ দেখি হয়তো চিনাকি যেনে অনুভৱ হ'ব কাৰণ বহুতো হিন্দী বোলছবিত ইতিমধ্যে এই জেগাত শ্বুটিং হৈছে আদিল দা পিকাডলি চাৰ্কাছৰ মাজত বহি আছোঁ আপোনাৰো চাগে চিনাকি লাগিছে জেগাটুকুৰা আৰু আপোন যেন লাগিছে কাৰণ এইটো কাৰণেই লাগিছে আপোন যেন বিকজ মই ইয়াতে 1993 চনত ইয়াতে স্কুল এখন পঢ়িছিলোঁ ড্ৰামা ষ্টুডিঅ' লণ্ডন আৰু মাজে মাজে যেতিয়া সময় পাওঁ আৰু মোৰ স্কলাৰশ্বিপৰ পইচাৰ যেতিয়া অকণমান মানে বচাব পৰা ক্ষমতা হয় তেতিয়া ট্ৰেইন লৈ পেলাই মই ইয়ালৈ আহোঁ আৰু পিকাডেলি চাৰ্কাছৰ কথা ইমান শুনিছোঁ সৰুৰে পৰা আহি পেলাই আৰু এই ঘূৰি ফুৰিছোঁ আৰু ইয়াতে মানে ইয়াত বহি পেলাই হয়তো কফি খাইছোঁ বা বন্ধু বান্ধৱৰ লগত আড্ডা মাৰিছোঁ কেতিয়াবা আল্লাহ এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ আপুনি কোনোবা এটা ইণ্টাৰভিউতে মই হয়তো শুনিছোঁ আপুনি যদিও হিন্দী চিনেমা কৰিছে হিন্দী ডায়লগ ডেলিভাৰীত আপোনাৰ কেতিয়াও অসুবিধা নহয় একচেণ্টে হওক বা প্ৰনাউন্সিয়েশ্যনে হওক কিন্তু হিন্দীৰ যিটো স্ত্ৰীলিংগ পুংলিংগৰ যিটো কনফিউজন সেইটো মাজে সময়ে আপোনাৰ হয়তো অসুবিধা হয় এতিয়াও হয় অসুবিধা এইটো কাৰণে যে মই ভাবোঁ যে অসমীয়া ভাষা চাগে মোৰ মেট্ৰিয়াকল মানে আমাৰ মাতৃপ্ৰধান যেন বেছি লাগে আমি তাত স্ত্ৰী আৰু পুৰুষৰ মানে মাজত সিমান পাৰ্থক্য অনুভৱ নকৰোঁ আৰু আই ডোন্ট নো সংস্কৃত আৰু হিন্দী ভাষাত মানে पुलिस आती है ये कैसे हो सकता है मतलब पुलिस कैसे स्त्रीलिंग हो सकता है ये मुझे समझ में नहीं आया आज तक पुलिस का आदमी आता है लेकिन पुलिस आती है कुर्सी और मेज টেবুল আৰু চেয়াৰ এই দুটাৰ মাজত এটা স্ত্ৰীলিংগ এটা পুলিংগ এতিয়ালৈকে মই নাজানো কোনটো স্ত্ৰীলিংগ আৰু কোনটো পুলিংগ গতিকে পৰীক্ষা এটা লওঁ আদিল হুছেইনৰ এটা পৰীক্ষা ল'ম আমি আৰু দৰ্শকসকলে যদি আমাৰ এই অনুষ্ঠান চাই আছে আপোনালোকেও নিজৰ হিন্দীৰ জ্ঞান কিমান আছে তাৰ বাবে পৰীক্ষাটো আপোনালোকেও ল'ব পাৰে 4টা প্ৰশ্ন সুধিম আদিল দাক পুংলিংগ স্ত্ৰীলিংগক লৈ পেলাই আৰু প্ৰত্যেকটো প্ৰশ্নৰ নম্বৰ হ'ব 25 100 মাৰ্কৰ পৰীক্ষা ফেইল কৰিম যেন পাইছোঁ মই গতিকে আপুনি মোক এতিয়া কওক बस आ रही है ने बस आ रहा है बस आ रही है गुड इम्प्रोवाइज ओके ट्रक आ रहा है ने ट्रक जा रहा आ रही है आई हैव नो आइडिया टेक अ गेस मोस्ट प्रोबब्ली ट्रक आ रहा है गुड ओके 50 मार्क्स राइजे किमान पॉइंट्स पाइছে নিজে চাই লওক আদিল হুছেইন ইতিমধ্যে 50 নম্বৰ স্কোৰ কৰিছে पुलिस गड्डी तेज चला रही है न चला रहा है पुलिस गड्डी चला रही है या चला रहा है पुलिस गड्डी चला रही है गुड स्त्रीलिंग बोली मैं जानू गड्डी भी स्त्रीलिंग है मयो इमान हिंदीत कोनो अगाध पंडित নহয় পঢ়ি আহিছে यू गॉट मी राइट আৰু এটা 4 নম্বৰ প্ৰশ্ন ट्रेन सीटी बजा रही है न बजा रहा है ट्रेन सीटी बजा रही है प्राइम मिनिस्टर एक सड़क पर जोड़े पंक्चर जय हिंद सर तुमने ऐसा क्या कह दिया प्रधानमंत्री से कि घर के बाहर इतनी पुलिस लग गई अरे मिल गए दोनों लक ये सब दिन रात यही रहेंगे जी मैडम किस्मत का डांस क्या आपको कोई धमकी मिली है कौन है ये लोलू बहुत पैसे वाला है क्या नहीं भाई तनख्वाह में खादिम है खादिमों को कब से धमकी देने लग गए हम लोग सिपाही दाएं बाएं जो चाल भी साथ अब क्या मुझे भी तारे गिन गिन के रात काटनी होगी 24 घंटे मुझ पर पहरा है मेरी जान इस पूरे क्रिकेट टीम को लेकर तुम्हारे यहाँ कैसे आऊं दिन में एक बार अकेले बाहर जाने दिया करे ना ये मुमकिन नहीं है सर जीना आराम हो गया मेरा ऐसा लग रहा है जैसे मैं अपने लिए नहीं भारत सरकार के लिए जी रहा हूँ तुम लोग उसका पीछा छोड़ क्यों नहीं हम देते ऐलान कर देंगे जट सिक्योरिटी के अंदर घुस के हमने इस झंडू को ठोका है हाँ।
এইখিনিতে আদিল দা যিখিনি আমাৰ অসমীয়া নায়ক নায়িকা আছে বলিউডত তেওঁলোকে ভৰি দিব বিচাৰে এই হিন্দীৰ মানে এক্টিং বা তেওঁলোকৰ অভিনয়ৰ বিষয়ে মানে নকওঁ সেইটোতো তেওঁলোকে ভাল কৰিবই লাগিব কিন্তু বলিউডত ভৰি দিয়াৰ আশা যদি ৰাখিছে হিন্দী প্ৰনাউন্সিয়েশ্যন বা হিন্দী ভাষাৰ ওপৰত কিমানখিনি জ্ঞান আয়ত্ত তেওঁলোকে কৰাটো উচিত প্ৰশিক্ষণ লোৱাটো উচিত তাৰ বিষয়ে আপুনি কি ক'ব তেওঁলোকক মই ভাবোঁ যে যদি যিকোনো ভাষাত অভিনয় কৰিবৰ কাৰণে যদি সেই ভাষা কোৱা মানুহৰ চৰিত্ৰ অভিনয় কৰাৰ ইচ্ছা যায় তেতিয়াহ'লে ডেফিনেটলি এতিয়া মই যদি হিন্দী জানো কিন্তু মই যদি এতিয়া হাৰিয়ানবী কেৰেক্টাৰ কৰিব লাগে দেন আই হেভ টু স্পীক লাগে হাৰিয়ানবী আৰু হিন্দী ভাষাত যদি যেনেকৈ আমি অসমীয়া মানুহৰ অসমীয়া ভাষা কোৱা মানুহে most of the mistakes they make is আৰু চ আৰু এটা ডাঙৰ প্ৰব্লেমটো হৈছে ইণ্টনেশ্যন মানে হৈছে মিউজিকেলিটি অফ দ্য লেংগুৱেজ যেনেকৈ তুমি ধৰা এতিয়া অসমীয়াত আমি হে ক'লৈ গৈছে না হে এতিয়া হিন্দীত যদি কওঁ হে কাহা চে আ ৰে হো আমাৰ আপাৰ আছাম লোৱাৰ আছামতো এটা বা লোৱাৰ আছামৰে হওক ক'ত গৈছিলে বাপু কাহা চে আ ৰে হো তেনেকৈ ক'লে দিগদাৰ আছে কাহা চে আ ৰে হো তো সেই মিউজিকেলিটি ওপৰ তলত যোৱাটো সেইটো যেতিয়ালৈকে আমি কাৰেক্ট নকৰোঁ তেতিয়ালৈকে মানে চবেই গম পাই যাব যে হিন্দী ভাষী হে হি নেই আদিল দা আপোনাৰ চিনেমা জগতত এনেকুৱা কোনো এটা ৰোল আছে নেকি যিটো হয়তো বেলেগ কোনোবাই অভিনয় কৰিছে আপুনি মনেৰে হয়তো ভাবে যে এই ৰোলটো যদি মই পালোঁ হয় মই ভাল কৰিলোঁ হয় বা আপোনাৰ ইচ্ছা সেনেকুৱা এটা ৰোল ভাল তেওঁতকৈ কৰিব পাৰিম নে নোৱাৰিম মই নাজানো এখন ছবি আছিলে পিটাৰ ব্ৰুকৰ মহাভাৰত আৰু তাৰ কৃষ্ণ চৰিত্ৰটো কৰিছিলে ব্ৰুচ মায়াৰ্ছ বুলি ফ্ৰেঞ্চ এক্টৰ আছিলে আৰু তেওঁ খুব ভাল কৰিছিলে আৰু মোৰ সেইটো চৰিত্ৰ হৈছে ড্ৰিম চৰিত্ৰ কৃষ্ণৰ চৰিত্ৰটো কৰাটো আৰু এনেকুৱা এটা ৰোল যিটো আপুনি নিজে কৰিছে কিন্তু এতিয়া যদি আকৌ এটা আপোনাক সুযোগ দিয়া হয় সেই ৰোলটোকে আপুনি আৰু ভালকৈ কৰিবলৈ পাৰিব বুলি ভাবে নিজকে মানে ইয়ৰ চেলেঞ্জিং ইয়ৰ চেল্ফ নিজকে প্ৰত্যাহ্বান দিছে আৰু তাক আৰু সুন্দৰকৈ কৰাৰ হেঁপাহ I don't know. Maybe Othello. I'll do it again and maybe I'll be because I have মই আৰু মোৰ বয়স হৈছে আৰু অলপ পৰিপক্কতাও চাগে অলপ বেছি হয় বয়সৰ লগে লগে যদি অকণমান সজাগতা ৰখা যায় most probably I'll do it much better. এনেকুৱা এটি কথা বা অনুৰোধ আজি আমি আদিল দাক কৰিবলৈ গৈছোঁ যিটো হয়তো অসমীয়া টেলিভিশ্যন পৰ্দাত আদিল হুছেইনে হয়তো কেতিয়াও কৰা নাই আদিল দাৰ মুখত হাঁহি দেখিছোঁ ধৰিব পৰা নাই মই কি ক'বলৈ গৈ আছোঁ কিন্তু আদিল দাৰ প্ৰশ্নটো হৈছে যে আপুনি যিখিনি কমাৰ্চিয়েল হিন্দী চিনেমা কৰিছে এজেণ্ট বিনোদে হওক বা ইংলিছে হওক আপোনাক হিন্দী চিনেমাত আমি কেতিয়াবা হিৰোৰ নিচিনাকৈ ডান্স কৰা দেখিব পাম নেকি নাচা দেখিব পাম কিন্তু ইংলিছত আমি আপোনাক দেখিছোঁ গতিকে আজি পিকাডলি চাৰ্কাছৰ মাজত সমূহ অসমবাসীৰ অনুৰোধত মই আপোনাক আজি অনুৰোধ কৰিব বিচাৰিছোঁ ইংলিছৰ সেই গীতটো বিয়াৰ যিটো গীত সেইটো গীতত আপুনি কেইটামান ষ্টেপছ আমাক কৰি দেখুৱাব লাগিব I don't know the steps. I don't remember. মই গৈ পেলাই I just did something. খুব সুন্দৰ হৈছিলে গতিকে আমাৰ গোটেইখিনি দেৱীৰ সন্মুখত মই কি ডান্স কৰিম কিন্তু মিউজিকৰ আয়োজন আছে গতিকে মানুহ বম্বে বলিউডৰ গতিকে আমি চাওঁ আদিল দা অনুৰোধ আমাৰ ৰাখে নে নাই नवराई माझी लाडाची ग आवडहिला चंद्राची ग नवराई माझी लाडाची ग आवडहिला चंद्राची ग नवराई माझी लाडाची ग आवडहिला चंद्राची ग नवराई माझी ধন্যবাদ আনিল দা খুব সুন্দৰ নাচিব পাৰিছে নোৱাৰিছে সেইটোলৈ কথা নহয় কিন্তু আই ৰিয়েলি চেলিউট ইয়ৰ স্পিৰিট আজি পিকাডলি চাৰ্কাছৰ মাজত ইমানখিনি ধন্যবাদ আদিল দা আমাৰ লগত কথা পতাৰ বাবে এয়া আদিল হুছেইন লণ্ডনত আমি তেখেতৰ লগত কথা পাতিছোঁ এজন এনে শ্ৰেষ্ঠ অভিনেতা যি অসমক অতিপাত ভাল পায় নিজৰ গুৰি নিজৰ শিপা নিজৰ ৰুটছ কেতিয়াও পাহৰিব নোৱাৰে আৰু অসমবাসীৰ তৰফৰ পৰা আজি আদিল হুছেইনক আমি চেলিউট দিছোঁ আৰু তেখেতক আমি শুভেচ্ছা জনাইছোঁ যে তেখেতৰ অভিনয় জীৱন আৰু শিখৰলৈ যাওক শিখৰতা পাওক সেয়াই আমাৰ শুভেচ্ছা আদিল দা মেনি থেংকছ ফৰ টকিং টু আছ